এইখন আমাৰ ঘৰ আৰু এইখন এয়া ঘৰতে মানুহজনে এয়া কাম কৰে কাঠৰ চৌকাঠ আৰু এইফালে এয়া খিৰিকী পাল্লা আৰু তাৰ মাজতে কিছুমান পশু পালন কৰি আছে সেইবোৰ আপোনালোকক আজি দেখাম ঘৰতে কৰে এইবোৰ আৰু আজি নাই তেওঁ আজি খিৰিকী পাল্লা লগাবলৈ গৈছে এঘৰত সেইটো কাৰণে মই আজি ভিডিঅ'বোৰ কৰি ৰাখিলোঁ এইবোৰ দেখিছেনে এইবোৰ কয়লা কুকুৰা নতুনকৈ পুহিছে দেই প্ৰথম আনি পেলাই পুহিবলৈ চাইছে সেইবোৰ কেনেকুৱা হয় নাজানে আৰু প্ৰফিটটোনো কি হয় কিমাননো সফল হয় কোনোবাই যদি কয়লা কুকুৰা পুহিছে কমেণ্ট এটা কৰি জনাব কিমান সফল হ'ব পাৰিছে মানুহজনে এইবোৰ ঘৰুৱা কামৰ মাজতে এইবোৰো কৰিছে আৰু কিছুমান দৃশ্য আপোনালোকক আজি দেখাম এয়া দেখিছেনে এইবোৰ নতুনকৈ আনি পেলাই ৰাখিছেহে দেই হাঁহ এবাৰো বেচিব পৰাই নাই নতুনকৈ আনিছে এয়া পুখুৰী হয় এইটো অকণমানি বেছি ডাঙৰ নহয় এইটো জেচিপিয়ে খনা আছিলে তাত অলপ সিহঁতি খেলে তাৰপৰা সেইখন চালিখন দেখিছেনে ৰ'দ দিলে সিহঁতি গৰমত তাত জিৰণি লয়গৈ সেয়া নতুন আনিছেহে আগে পিছে এইবোৰ হাঁহ পুহি পোৱা নাই নতুন এটা অভিজ্ঞতা কিন্তু কিমানটো কষ্ট কৰি কিমানটো সফল হ'ব পাৰে সেইটো ক'ব নোৱাৰে সেইটো কাৰণে আপোনালোকক কৈছোঁ কোনোবাই যদি হাঁহ পালন কৰিছে বা কেনেকুৱা কিমান কি কৰিলে ভাল হয় প্লিজ কমেণ্ট এটা কৰি জনাব আৰু এইফালে এইটো হাঁহৰ গঁৰালৰ ভিতৰত কিছুমান দৃশ্য মই দেখাম আপোনালোকক গঁৰালত আৰু কিবা কিবি আছে নে নাই নে কেনেকৈ হাঁহখিনি ৰখা হৈছে গঁৰালৰ ভিতৰত সেইবোৰ দৃশ্য আপোনালোকক আজি দেখাই আছোঁ এইটো গঁৰাল হয় গঁৰালৰ ভিতৰত কিছুমান দৃশ্য দেখাই আপোনালোকক কেনেকৈ হাঁহখিনি ৰখা হৈছে আৰু আপোনালোকে যদি কোনোবাই জানে তেতিয়াহ'লে ক'ব এইবোৰ আকৌ নতুন হাঁহ পোৱালি আনি পেলাই মেলিছেহি দেই এইবোৰ ইয়াত আছে 50টা এই 50টাতকৈ আকৌ এয়া আগত আনিছে এয়াও 50টা আছে এয়া অলপ ডাঙৰ হয় সেইখিনি অলপ সৰু হাঁহ হয় এইখিনি অলপমান ডাঙৰ আৰু যিখিনি চৰিবলৈ দি থোৱা আছে সেইখিনি ইয়াত থাকে এইডোখৰ এয়া লাইটৰ ব্যৱস্থা কৰি দিছে এইটো গঁৰালটো সিহঁতক ইয়াত থাকিবলৈ দিয়ে আৰু সৰুখিনি এইবোৰ ভাগকৈ আনিছে এইখিনি অলপ ডাঙৰ এইখিনি অলপ সৰু এইখিনি যিদিনাখন আনিছে সেই কয়লা কুকুৰা যিখিনি দেখুৱাইছিলোঁ আপোনালোকৰ আগতে সেইখিনিও একেলগতে আনিছে এতিয়া কিমান কি হয় নাজানো আৰু কোনোবাই যদি ভিডিঅ'টো চাই আছে বা হাঁহ কুকুৰা পালন কৰা মানুহ আমাৰ নতুন অভিজ্ঞতা হয় এইটো আগে পিছে আমি কৰি পোৱা নাই কিমান কি হয় নাজানো আপোনালোকে কমেণ্ট কৰি জনাব সেইফালে এয়া গঁৰালৰ পৰা আহি আছোঁ আৰু আমাৰ এয়া ল'ৰাটো মই শুৱাই থৈছিলোঁ ল'ৰাটোৱে কান্দিলে যিহেতু মই ল'ৰাটো আনি পেলাই আকৌ আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ এয়া ল'ৰাটোক আনি ল'লোগৈ আৰু দেই এইটো শুই আছিলে খোৱাৰ পৰা উঠি আহিছে কান্দিছে কন্দাৰ কাৰণে তাক আনি ল'বলগীয়া হ'লগৈ জুবিন দাৰ মৰাৰ পৰা কিবা ভিডিঅ' বনাবলৈ মন নোযোৱা হ'ল মনটো ভাঙি গ'ল সৰুৰ পৰা জুবিন দাৰ গান শুনিয়ে ডাঙৰ হ'লোঁ ভালতো বেয়াটো কালতো জুবিন দাৰ গানেই শুনিলোঁ এতিয়া যে এনেকুৱা হ'ল অসমখন যে গোটেই অন্ধাৰ হৈ গ'ল আকৌ ভিডিঅ' বনাবলৈ মন নোযোৱা হ'ল মানে বহুত দিনৰ মূৰত আকৌ আজি বনাইছোঁ আৰু